তো গাইস আমি ভালেখিনি সময় থাকিলোঁ অলমষ্ট 1 ঘণ্টা বেছি হ'ল 1.5 ঘণ্টা মানে হ'ল তো ইয়াৰ পৰা ওলাও আৰু কাৰণ আমাৰ এতিয়া ডাইৰেক্ট লেলৈ যাব লাগিব তাতে আজিতো চাগে ৰাতিটো ষ্টে কৰিম ষ্টে কৰি কালি আৰ্লি মৰ্নিঙে আমাৰ ফ্লাইট আছে আৰ্লি মৰ্নিঙে আমি ইয়াৰ পৰা ওলাই যাম দিল্লীলৈ তো গাইস এতিয়া বেয়া লাগিছে অলপ এতিয়া ইমান ধুনীয়া এটা পৰিৱেশ এৰি যাব ভাল লগা নাই নাজানো আৰু কেতিয়া অহা হ'ব আৰু দেখিব পাম এনেকুৱা বা এইটো জেগাটো কি ক'ম আৰু উপায় নাই এতিয়া যাবতো লাগিবই আৰু তো আৰু পেংগং লেকক আৰু বাই বাই দিব টাইম হৈ গ'ল তাতে আৰু পেংগং লেকৰ আগত আহি 3 ডেটছৰ এটা ডাইলগ কৈ দিওঁ আৰু লাষ্টত যোৱাৰ আগত নে কি जहाँ पना तुसी ग्रेट हो तोहफा कबूल करो तो এইটো 3 ইডিয়টছৰ ডাইলগেৰে এতিয়া পেংগং লেক এৰো আমি যাওঁ আৰু ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আমাৰ কাৰণ ভালেখিনি আৰু 5-6 ঘণ্টা ট্ৰেভেল কৰিব আছে তো এটা বহুত ভাল এক্সপিৰিয়েঞ্চ মোৰ বাকেট লিষ্টত এই পেংগং লেক লাডাখ এইখিনি গোটেই হেৰিখিনি আছিলে তো ইয়াৰে এটা কমপ্লিট হ'ল বুলি মই নিজৰে এটা মনৰ ছেটিছফেকশ্যন মানে ফিল কৰিছোঁ তো গাইজ ভাল লাগিলে আপোনালোকক ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব ঠিক আছে তো গাইজ